হাই ফ্ৰেণ্ড, ভূপালীছ কিচেনলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে চিকেন ৰেচিপি আৰু মই অতি সহজতে বনাই দেখাম চিকেন ৰেচিপি। তেনেহ'লে বলকচোন মই দেখাওঁ। আৰু ইয়াৰ কাৰণে প্ৰথমতে মই এখন কেৰাহীত তেল গৰম হ'ব দিছিলোঁ আৰু তেলখিনি মোৰ গৰম হৈ গৈছিলে আৰু এতিয়া মই দুটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছিলোঁ আৰু পিঁয়াজখিনি মই দি দিলোঁ আৰু পিঁয়াজখিনি এনেকৈ মই লৰাই কেইছেকেণ্ডমান ভাজি ল'ম। আৰু পিঁয়াজখিনি কেইছেকেণ্ডমান এনেকৈ ভাজি লোৱাৰ পাছতেই মই আদা নহৰু পেষ্ট 2 চামুচ দিম। আৰু এইখিনি মই ভালকৈ মিক্স কৰি এনেকৈ অলপ সময় ভাজি ল'ম। আৰু অলপ সময় এনেকৈ ভাজি লোৱাৰ পাছতেই এতিয়া ইয়াত মই কাটি থোৱা এটা বিলাহী দি দিছোঁ। আৰু এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু এইখিনি মিক্স কৰাৰ পাছতে মই শুকান মছলাখিনি ইয়াত এড কৰি দিম। আৰু মছলাৰ ভিতৰত মই লৈছোঁ ৰেড চিলি পাউডাৰ 1 চামুচ, হালধি 1 চামুচ আৰু মিট মছলা 1 চামুচ। আৰু বেছি মছলা ইয়াত মই ব্যৱহাৰ কৰা নাই। আৰু এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। এনেকৈ লৰাই অলপ ভাজি ল'ম অলপ সময়। আৰু এনেকৈ মই 5 পৰা 10 মিনিট সময় এইখিনি ভাজি ল'লোঁ। আৰু ইয়াত এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিছোঁ। আৰু নিমখখিনিও ভালকৈ ইয়াত মই এনেকৈ মিক্স কৰি দিম। আৰু এইখিনি ভালকৈ লৰাই এতিয়া এইখিনি মই ঢাকনি মাৰি দিম আৰু ঢাকনি মাৰি মই 5 মিনিট সময় সিজিবলৈ দিম যাতে বিলাহীখিনি অলপ গলি যায়। আৰু এয়া 5 মিনিটৰ পিছত এইখিনি মই আকৌ এবাৰ লৰাই দিছোঁ। আৰু এইখিনি চাওক এটা খুব ধুনীয়া এটা ৰং আহিছে এয়া। আৰু এনেকৈ মই হাতেৰে বিলাহীবোৰ অলপ হাতেৰে এনেকৈ ভাঙি দিছোঁ আৰু এনেকৈ আকৌ এবাৰ ঢাকি দিছিলোঁ 3 মিনিটৰ কাৰণে। আৰু এয়া মোৰ বিলাহীখিনি সিজি গ'ল আৰু এতিয়া ইয়াত মই মাংসখিনি দি দিছোঁ। আৰু মাংসখিনি দি মই গোটেই মছলাখিনিৰ লগত মাংসখিনি এনেকৈ ভালকৈ মিক্স কৰি ল'ম আৰু লৰাই থাকিম এনেকৈ। আৰু এইখিনি লৰাই এনেকৈ কেইছেকেণ্ডমান ভাজি লোৱাৰ পাছতে এতিয়া ইয়াত মই ঢাকনি লগাই দিম। আৰু ঢাকনি লগাই মই 10 মিনিটমান সিজিবলৈ দিম। এয়া 10 মিনিটৰ পিছত এইখিনি এনেকৈ ইয়াৰ পৰা মছলা আৰু মাংসৰ পৰা তেল ওলাইছে আৰু তেলখিনি বেলেগ হৈ গ'ল মাংসৰ পৰা। এইখিনি চাওক এটা খুব ধুনীয়া এটা ৰং আহিছে। আৰু এইখিনি মই আৰু অলপ সময় সিজিব দিছিলোঁ ঢাকনি লগাই 3 মিনিটমান। আৰু এইখিনি মই ভালকৈ আকৌ লৰাই দিছোঁ এনেকৈ। আৰু মাংসখিনি মোৰ সিজি গ'ল।
আৰু ঢাকনি লগাই মই আৰু 2 মিনিটমান ৰাখি দিছিলোঁ আৰু এয়া 2 মিনিটৰ পিছত এয়া মাংসখিনি মোৰ ৰেডি হৈ গ'ল আৰু এনেকৈ মই লৰাম আৰু অকণমান দেৰি আপোনালোকে এনেকৈ বনাই চাব বেছি সময় নালাগে আৰু বেছি বস্তু দৰকাৰ নহয় কম বস্তুৰ ভিতৰতে এনেকৈ মাংস বনাই খাব পাৰি আৰু এতিয়া ইয়াত মই কাটি থোৱা ধনিয়া এড কৰিছোঁ আৰু ধনিয়াখিনি দি মই আকৌ এবাৰ ভালকৈ লৰাই দিম আৰু মাংস ৰেডি হৈ গ'ল আৰু গোটেই মাংসখিনি সিজিবলৈ মোৰ ইয়াত আধা ঘণ্টাৰ পৰা 35 মিনিট সময় লাগিলে আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব আৰু খাবলৈ এইখিনি খুবেই টেষ্টি হয় আৰু ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ